Babu, I miss you. Yeah, but I'm busy. Got busy? Girlfriendৰ লগত কোন গাৰ্লফ্ৰেণ্ড? মোৰ গাৰ্লফ্ৰেণ্ড অ' আচ্ছা, আৰু মই কোন আছিলোঁ তোমাৰ? আছিলে গাৰ্লফ্ৰেণ্ড, বাট এতিয়া একোৱে নাই। আচৰিত, 1 month হ'ল ইমান সহজে তুমি মোক পাহৰি পেলাইছা। বা মই কেতিয়াও ভবা নাছিলোঁ। ভালে কৰিছা না ভাবি। মই ভাবিছিলোঁৱে যিয়ে মোক এদিন কল মেছেজ নকৰাকৈ থাকিব নোৱাৰে আৰু 1 month কেনেকৈ পাৰ কৰিলে। শুনা, আমাৰ ৰিলেশ্যনশ্বিপটোত সৰু সৰু কথাত কাজিয়া হয়, চ' সেইকাৰণে মই আঁতৰি আহিছোঁ তোমাৰ ভালৰ বাবে। কেনেকৈ ভাবিলা তুমি আঁতৰি গ'লে মই সুখত থাকিব পাৰিম? ইউ আৰ ৰং, কেতিয়াও নোৱাৰোঁ। শুনা, যি হ'ব লগাইছিল হৈ গ'ল, এইবিলাক এতিয়া বাদ দিয়া। কেনেকৈ বাদ দিম? তাইৰ নাম্বাৰ দিয়া। কিয়? কেনেকৈ সাহস পালে তোমাক ভাল পাব? কাজিয়া কৰিলেও তুমি মোৰ, অনলি মোৰ, আৰু মোৰ পৰা তোমাক কোনোৱে কাঢ়ি নিব নোৱাৰে। আচ্ছা হয় নেকি? আগতে কিয় কোৱা নাছিলা? এনেই কোৱা নাছিলোঁ। ঐ বাই, অলপ পিছত কল কৰিছোঁ। হেল্ল', শুনাচোন। হেল্ল'।